নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত মোৰ এটি নতুন ভিডিঅ'লৈ। ইয়াত থাকিব 5টি বিশেষ ধৰণৰ প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে দিয়া থাকিব 10 ছেকেণ্ডকৈ সময়। আপোনালোকক যদি আৰু সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টি ৰখাই ল'ব আৰু যদি উত্তৰটো জানে তেন্তে কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, অৰুণাচল প্ৰদেশৰ কোনখন চহৰক আপেলৰ পাত্ৰ হিচাপে জনা যায়? আপোনালোকৰ সময় আৰম্ভ হৈছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. উত্তৰটো হৈছে অৰুণাচল প্ৰদেশৰ দিৰাং চহৰক আপেলৰ পাত্ৰ হিচাপে জনা যায়। এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে, পাট-মুগা পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক'ত অৱস্থিত? আপোনালোকৰ সময় আৰম্ভ হৈছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. পাট-মুগা পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো শিৱসাগৰত অৱস্থিত। এতিয়া আপোনালোকৰ বাবে দিয়া 3 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠান কোনটো? আপোনালোকৰ সময় আৰম্ভ হৈছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. উত্তৰটো হৈছে অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠানটো হ'ল দি আছাম কোম্পানী। আজিৰ শিতানৰ আপোনালোকৰ বাবে দিয়া 4 নম্বৰ অৰ্থাৎ চতুৰ্থটো প্ৰশ্ন হৈছে, প্ৰকৃত মৌজোল কেনেদৰে চিনাক্ত কৰিব পাৰি? আপোনালোকৰ সময় আৰম্ভ হৈছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হৈছে, একাপ পানীত 1 চামুচ মৌজোল দি চাব লাগে। মৌজোল চামুচ যদি তললৈ গৈ বিয়পি পৰে তেন্তে সেয়া শুদ্ধ মৌ বুলি চিনাক্ত হয়। আজিৰ শিতানৰ শেষৰটি প্ৰশ্ন হ'ল, নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয়? আপোনালোকৰ সময় আৰম্ভ হৈছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. উত্তৰটো হৈছে, নুমলীগড় তেল শোধনাগাৰ 1999 চনত স্থাপন কৰা হয়। আকৌ 5টা বিশেষ ধৰণৰ প্ৰশ্নৰে সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। ধন্যবাদ।